Are we gonna play now? Ready for the show? I'm about to take down, you already know. Get the fuck out of my face now, yeah, you gotta go. Man, Hey guys, welcome to my YouTube channel Mr. Sunny Vlogs. So guys, আজি আহিছো আমি মায়া পাৰ্কত আৰু মোৰ পিছপিনে আছে সকলো ইউটিউবাৰ আপোনালোকে চাওক এপিনে আছে AR চেনেল আসামিজ আছে এপিনে তাজিবুৰ টেকনলজি আছে তাৰপিছত এপিনে আছে মিডল অসম তো গোটেইকেইটা ইউটিউবাৰে হয় আৰু আমি ইয়াত আহিছো মায়া পাৰ্কত বৰ্তমান মিটআপ কৰিবলৈ আহিছো এখন সৰু সৰু মিটআপ একচুৱেলি নহয় আমি সকলো ফ্ৰেণ্ডে হয় সো অলপ লগ কৰিব আহিলো আজিলৈকে মানে লগ পোৱা নাছিলো AR চেনেল আসামিজক আফজালুৰ ভাই সো এয়া লগ পাই ভাল লাগিলে আৰু এয়া তাজিবুৰ সদায় লগ পাই থাকো আমাৰ ঘৰ ওচৰতে সো এয়া মিডল অসম জাকাৰিয়া পাই ভাল লাগিল মোৰ বহুত ভাল ফ্ৰেণ্ড হয় সকলো মোৰ ভাল ফ্ৰেণ্ডে হয় বেষ্ট ফ্ৰেণ্ড হয় আৰু যিসকলে সানি টেকনলজি সাবস্ক্ৰাইব কৰা নাই চেনেলটো এতিয়া আপোনালোকে সাবস্ক্ৰাইব কৰিব চেনেলটো হয় সাবস্ক্ৰাইব কৰিব যিসকল নোগাঁৱত আহা তেনেহলে এবাৰ মায়া পাৰ্কত আহক মায়া পাৰ্কত আহিলে মায়া লাগি যাব বহুতে ভাল লাগে আপোনালোকক মই এটা দেখাইছো চাওক কিমান ধুনীয়া এটা পৰিৱেশ চাওক সো চাৰিওপিনে চাওক আপোনালোকে আৰু এইখিনিতে এখন সৰু ৰিজৰ্টৰ নিচিনা আছে আপোনালোকে তাত গৈ পেলাই খাব পাৰিব তাৰপিছতে এইপিনে এইবিলাক চাওক বহিবলৈ ধুনীয়াকৈ চিট দিয়া আছে ফেমিলি লৈ পেলাই আপোনালোকে ইয়াতে আহিব পাৰিব নগাঁও ষ্টেডিয়াম মাৰ্কেটৰ ৰাইট চাইডে গ'লেই হৈছে ৰাইট চাইডে দৰ্শন স্কুল বুলি কয় দৰ্শন স্কুলৰ ফ্ৰণ্টতে আছে তো আপোনালোকে ইয়াতে আহিব পাৰিব চাওক কিমান ধুনীয়া পৰিৱেশ আপোনালোকক মই এতিয়া সকলোখিনি দেখাম আমি ইয়াত কি কৰোঁ কি নকৰোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব Stop the time, 'cause I wanna freeze this moment. Make it mine, hold you close. Now my heart's wide open. When I'm with you, suddenly I feel no pain. Do you make it go away? Do you make it? সানি টেকনলজিৰ হোষ্ট সানি ভাই হয় নমস্কাৰ আৰু আমাৰ লেফট সাইডত দুজন আলহী আছে এজন হৈছে তাজিবুৰ টেকনলজিৰ হোষ্ট নমস্কাৰ আৰু আন এজন হৈছে AR টেক নমস্কাৰ ইয়াৰ চেনেল আসামিজ আৰু এই মায়া পাৰ্কৰ বিষয়ে ফাৰ্ষ্টত মই সানি টেকনলজি হোষ্টৰ পৰা সানি বাইৰ পৰা জানিম হয় এই পাৰ্কখন আছে আপোনাৰ নগাঁৱতে আছে মায়া পাৰ্ক বুলি কয় আৰু মানে মায়া পাৰ্কত আহি পেলাই বহুতে ভাল লাগে এটা প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত পাৰ্কখন আছে বহুতে ভাল লাগে আপোনালোকে আহিবলৈ পাৰিব নগাঁৱৰ আশে পাশে আছে ওচৰতে আছে ইয়াতে মানে ফেমিলি লৈ পেলাই আহিব পাৰে বা আপোনালোকে আহিব পাৰে আৰু ইয়াতে বহুত এনজয় কৰিব পাৰিব আপুনি আমাৰ ভিউৱাৰ্ছসকলক মায়া পাৰ্ক যিখন কৈ আছে এইখনক অলপ লোকেশ্যনটো দিব পাৰিব নেকি লোকেশ্যনটো মানে আপোনাৰ ষ্টেডিয়াম মাৰ্কেট বুলি কয় নগাঁও ষ্টেডিয়াম মাৰ্কেটৰ আপোনাৰ লেফ্ট ছাইডে সোমাই দিলে এখন দৰ্শন স্কুল বুলি কয় দৰ্শন স্কুলখনৰ ওচৰতে আছে এইখন পাৰ্কখন দৰ্শন স্কুলৰ আপোনাৰ কণ্টাফন্তি বুলি ক'লেও ভুল নহ'ব আৰু বিশেষকৈ মোৰ কাৰণে আজিৰ কাৰণে এটা সুখবৰ কাৰণ মই মোৰ চাৰিওফালে লাখ লাখ পৰিয়ালৰ লগত বহি আছোঁ ক'বলৈ গ'লে কাৰণ কি ইফালে সানি টেকনলজিৰ হোষ্ট যিজনৰ আজি প্ৰায় ছাবস্ক্ৰাইব কিমান হৈছে 2 লাখৰ ওপৰত ন 2,45,000 আৰু তাৰ ভিতৰত সবতকৈ পুৰণা ইউটিউবাৰ বুলি ক'বলৈ হ'লে আমি সানি বাইক ক'ব লাগে সানি বাই বিশেষকৈ সানি বাইৰ পৰা ময়ো বহুত অনুপ্ৰেৰণা পাইছোঁ আৰু বিশেষ ছাপোৰ্ট পাইছোঁ গতিকে সানি বাইক বিশেষকৈ আমি ধন্যবাদ জ্ঞাপন কৰিব লাগে আৰু সানি বাইৰ চেনেলটো আমি অসমৰ ভিতৰত ক'বলৈ গ'লে বহুত পুৰণা ক'ব লাগে আমি যি নিউজ দি থাকোঁ ন আপোনাৰ চেনেলটো কিমান চনত ক্ৰিয়েট কৰিছিলা মানে মোৰ চেনেলটো আপোনাৰ 2018 চনত মই খুলিছিলোঁ প্ৰথম মানে মই আপোনাৰ ইউটিউবত মানে মোৰ সৰুৰ পৰা এটাই আশা মানে এটা বহুত আশা আছিলে যে মই এটা চেনেল নিজে খুলি পেলাই ভিডিঅ' বনাম বহুত আশা আছিলে মোৰ যেতিয়া মই মেট্ৰিক পৰীক্ষা দিছিলোঁ তাৰ পাছতে মই ইউটিউব চেনেলটো ষ্টাৰ্ট কৰিছিলোঁ আৰু 2018 চনত মই খুলিছিলোঁ চেনেলটো তেতিয়া আপোনাৰ চেনেলটোৰ নামটো কি আছিল মোৰ চেনেলটোৰ নাম হৈছে সানি টেকনলজি আপোনালোকে চাৰ্চ কৰিলে পাব আৰু এতিয়া মই বৰ্তমান নিউজ দি আছিলোঁ আপোনাৰ চেনেলটো মানে লকডাউনৰ সময়ত আপুনি বিগিনিং কৰিছিলে নেকি লকডাউনৰ সময়ত নহয় 2018 চনতো লকডাউন নাছিলে তেতিয়া লকডাউন নাছিলে তেতিয়া মানে মই প্ৰথম চেনেলটো খুলি পেলাই ষ্টাৰ্ট কৰিছিলোঁ প্ৰথম জব চাকৰি খবৰ দি পেলাই তাৰপিছত তেনেকৈ এতিয়া মই বৰ্তমান নিউজ দি আছোঁ আৰু প্ৰথম ইউটিউব জাৰ্নিটো তেনেকৈ ষ্টাৰ্ট হৈছে